গুড মৰ্নিং। আজি এটা সালাডৰ ৰেচিপি লৈ আহিছোঁ, কলস্ল' সালাড। এয়া সাধাৰণতে কবিৰে কৰা হয়, মই অলপ বেলেগকৈ কৰিছোঁ, চাওকচোন। কবি আৰু গাজৰ একদম মিহিকৈ কাটি ল'ব, লৈ পেলাই পানী অলপত ভিনেগাৰ 3 চামুচমান ভিনেগাৰ দিব, দি পেলাই কবি আৰু গাজৰখিনি তিয়াই থৈ দিব অলপ দেৰি, আধা ঘণ্টামান। তাৰপিছত টুকি পেলাব। ইয়াতে মই মটৰ, পিঁয়াজো ব্যৱহাৰ কৰিছোঁ আৰু অলপ শ্ৰেডেড চিকেন ব্যৱহাৰ কৰিছোঁ। এতিয়া এইখিনি মই টুকি থ'ম। মই এখন ষ্ট্ৰেইনাৰ লৈছোঁ, চাকনি এখনতে টুকিছোঁ। টুকি পেলাই নিৰখ হ'ব দিম। এয়া মই তাতে চিকেন দিম, সেইকাৰণে মই এইখিনি বইল কৰি লৈছোঁ। আদা, নহৰু, পিঁয়াজ আৰু তেজপাত, ইলাচি, ডালচেনি দি বইল কৰি লৈছোঁ। চিকেনখিনি এনেকৈ এডাল টং দি ধৰি পেলাই কাটাৰে চুচি দিলেই চিকেন ওলাই যাব, বা হাতেৰেও কঢ়িয়াই ল'ব পাৰে। এই চিকেন বইল কৰাখিনি যিখিনি ষ্টক থাকিলে সেইখিনি চুপত ব্যৱহাৰ কৰিব পাৰি, সেইখিনি থৈ দিব পাৰে। এতিয়া এইখিনি মই অলপ হাতেৰে মোহাৰি ল'ম, কবি আৰু গাজৰখিনি পানী পুৰাকৈ টুকি। ইয়াৰে অলপ মই ৰাখি থ'ম ভেজ কৰিবলৈ। এওঁ নাখায়, মাংস নাখায়, কণী নাখায়, সেইকাৰণে নিৰামিষ অকণমান কৰিম। অলপমান পাচলি মই ইয়াৰ পৰা আঁতৰাই থ'ম। বাকীখিনিৰ লগত মই চিকেনখিনি দি দিম। চিকেনটো আপুনি নিদিবও পাৰে, কিন্তু ল'ৰা ছোৱালীবোৰে চিকেন অকণমান থাকিলে খাই ভাল পায় কাৰণে চিকেন দিছোঁ। অলপমান ভেজৰ কাৰণে বেলেগকৈ থৈ দিছোঁ, চিকেন নিদিয়াকৈ। ধনিয়া পাতো দিছোঁ মই অকণমান। ধনিয়া পাত দিবও পাৰে, নিদিবও পাৰে, নহ'লে বা বেচিল, এইবিলাক পাৰ্চলি, সেইবিলাক দিব পাৰে। সেইবিলাকতো আমাৰ ইয়াত সহজতে নাপায়। মোৰ বাৰীত হৈছিলে যোৱা বছৰ, এইবাৰ একো খেতি কৰিবলৈ নহ'লে। গোটেইখিনি ভালকৈ মিলাই ল'ম। মই এগলেছ মেয়নিজ দিছোঁ। আপুনি যি মেয়নিজ খায় সেয়াই দিব পাৰে, বা ঘৰতো কৰি ল'ব পাৰে। মেয়নিজ ঘৰতো কৰিব পাৰি। মই পিছে কিনা মেয়নিজে দিছোঁ। তাতে মই অলপ ক্ৰীম দিছোঁ। আপুনি যদি হেল্ডি খাব খোজে ক্ৰীম নিদিব, তেতিয়া হাংকাৰ্ড দিব। দৈটো পানীটো টুকি ভালকৈ নিৰখ হ'লে ফিটি পেলাই হাংকাৰ্ড দিব। টেষ্টটো অলপ বেলেগ হয়, কিন্তু বেয়া নহয়। তাতে অলপ দিব চিলি ফ্লেক দিছোঁ মই। এনেই অকল জালুক গুড়ি অকণমান দিলেও হয়। চিলি ফ্লেক অকণমান সৰহকৈ দিছোঁ, আমাৰ ঘৰত জ্বলা অকণমান খায়। আপোনালোকে নিজৰ জোখত দিব। আৰু অলপ অৰেগানো দিছোঁ। অৰেগানৰ লগতে জালুক গুড়ি মিহলি হৈ আছে, সেইকাৰণে বেলেগকৈ জালুক গুড়ি দিয়া নাই। এইখিনি আপুনি ৰেডি কৰি থৈ দিলে চেণ্ডউইচত খাব পাৰিব, ৰোলত দিব পাৰিব, টেকত দিব পাৰিব। এইবিলাক আচলতে বেচেলৰ ল'ৰা ছোৱালীৰ কাৰণে সুবিধা, যিবিলাক হোষ্টেলত থাকে বা অকলে থাকে ফ্লেটত, তেওঁলোকে কৰি থৈ দিলে কেইবাদিনলৈ খাই থাকিব পাৰে।